মই কোচ ৰাজবংশী জাতীয় পৰিষদ BTRৰ চেণ্ট্ৰেল ছেক্ৰেটাৰী হয়, বিপুল হয়, আৰু সি গোসাইগাঁও ডিষ্ট্ৰিক্টৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী শৰৎ ৰয়, আৰু আমাৰ ডিষ্ট্ৰিক্টৰ মেম্বাৰ হিম ৰয়। আৰু আজি আপোনালোকক মাতাৰ এইটোৱে উদ্দেশ্য, আপোনালোক আৰু মই এটা প্ৰথমত এটা কথা কৈ লওঁ, যিটো মানে আমাৰ UPPL দলৰ প্ৰমোদ বড়ো ছাৰে যিখন আমাৰ মানে KRJP যিটো টিম বনাই দিছিলে, কোচ ৰাজবংশী জাতীয় পৰিষদ যিটো আমাৰ চেণ্ট্ৰেল টিম হিচাপে আমাক বনাই দিছে, তাৰপিছত আমাৰ জয়ন্ত দা প্ৰেচিডেণ্ট হিচাপত আৰু মই ছেক্ৰেটাৰী হিচাপত আমাৰ প্ৰমোদ বড়োই ৰঙিয়াত পাতি বহুত ধৰণৰ মানে কথা ক'ল, বহুত মানে আলোচনা কৰিলে। তাৰপিছত প্ৰমোদ বড়োই আমাক মাতি এখন ক'লে যে তহঁতে এখন টিম বনাই ল, চেল বনাই ল। তাৰপিছত চেল বনাই দিলে, আনিলে আমি মানি গৈছিলোঁ। তাৰপিছত মানি লোৱাৰ পিছত চেল বনাই দিয়া হ'ল, ঠিক আছে। তাৰপিছত কি কৰিলে আমাক সিহঁতে, মই ডাইৰেক্টলি ক'ব বিচাৰিছোঁ, প্ৰমোদ বড়োক ক'ব বিচাৰিছোঁ, আপোনালোকে আমাৰ কোচ ৰাজবংশীক লৈ যিটো হেতালি খেলিলে আৰু আমাক যিটো ইউজ কৰিলে, আপোনালোকে যিটো ইউজ কৰিলে, আমি কোচ ৰাজবংশী হিচাপত আমি কেতিয়াও এইটো ক্ষমা নকৰিম। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল, আমাক যিটো আপোনালোকে কথা দিছিলে, এই কথাৰ আপোনালোকে 1% কাম কৰা নাই, 1% কাম কৰা নাই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই। তো গতিকে আমি বহুত চিন্তা চৰ্চা কৰাৰ পিছত আমাৰ চেণ্ট্ৰেল টিমে আমি ডিচিশ্যন ল'লোঁ, আমি এইবাৰ BPFক পূৰ্ণ সমৰ্থন দিম, আমাৰ KRJP ফালৰ পৰা, কোচ ৰাজবংশী জাতীয় ফালৰ পৰা। তো এতিয়া কথাটো হ'ল, আমাৰ যিটো প্ৰমোদ বড়োই যিটো আমাক কথা দিছিলে, আস্থা দিছিলে, বিশ্বাস দিছিলে, আমি এই বিশ্বাসত লৈছিলোঁ। এই মৰ্মে আমি 3 বছৰ কণ্টিনিউ চলাৰ পিছত আমি নিজে গম পালোঁ যে আমাক কি ধৰণে আমাক ঠগি আছে কোচ ৰাজবংশী মানুহবিলাকক, প্ৰমোদ বড়োই কেনেকৈ ঠগি আছে, আমি এই বস্তুটো অলৰেডি গম পাই গ'লোঁ। এতিয়া সেইকাৰণে আমি বহুত ডিচিশ্যন ল'লোঁ। 3 বছৰত আমি দেখি পালোঁ আমাৰ কোচ ৰাজবংশী মানুহৰ একো উন্নতিৰ লগতে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নাইকিয়া কৰি দিলে। আমি তাৰপিছত এতিয়া কি কৰিম, আমাৰ কোচ ৰাজবংশী জাতীয় পৰিষদ হিচাপে আমি সেইকাৰণে বাধ্যতা হৈছোঁ, প্ৰমোদ বড়োৰ পৰা আঁতৰি আমি হাগ্ৰামা ছাৰৰ লগত BPFত যোগদান কৰাৰ কাৰণে আমি বাধ্য হৈছোঁ। তো গতিকে আৰু আপোনালোকে পাই থাকিব আমাৰ প্ৰমোদ বড়ো ছাৰৰ বহুতো আপোনালোকে কথা শুনি পাব আৰু আপোনালোকেও জানি পাব। আমি জনাম আৰু আপোনালোকক বহুত। আজিৰ প্ৰেছ মিটৰ যোগেদি আপোনালোকক মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ KRJP হিচাপত আমাৰ চেণ্ট্ৰেল টিমৰ লগতে গোসাইগাঁও টিমখনক অলৰেডি আমি BPFত যোগদান কৰিছোঁ। আৰু আজিৰ পৰা আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট হিচাপে গোসাইগাঁৱত আৰু লগতে আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমানখিনি কোচ ৰাজবংশী মানুহ আছে, আমি চবকে কোচ ৰাজবংশী মানুহবিলাকক আমাৰ BPF মুখী কৰিবলৈ আমি আজিৰ পৰা যি পদক্ষেপ ল'ব লাগে এইটো আমি পদক্ষেপ ল'ম। ধন্যবাদ। মেক্সিমাম আমি প্ৰগ্ৰাম এটা লৈ আছোঁ, হাগ্ৰামা ছাৰৰ লগত আমাৰ যোগাযোগ চলি আছে। আমি যিমান সোনকালে পাৰোঁ আমাৰ 5000 মানুহলৈ আমাৰ KRJP টিমে আমাৰ BPF দলত আমি চামিল হ'ম বুলি আমি প্ৰতিশ্ৰুতি আজিৰ পৰা দিছোঁ। আপোনালোক আনুষ্ঠানিকভাৱে দিছোঁ। কোচ ৰাজবংশী জনজাতিকৰণৰ এইটো দাদা আপোনালোকে কৈছে ভাল হৈছে, কোচ ৰাজবংশী যিটো জনজাতিকৰণ সেই বিষয়ত যেতিয়া ফাৰ্ষ্টত আমাৰ প্ৰমোদ বড়োৰ লগত যিটো আলোচনা হ'ল, এইটোত মই মেমৰেণ্ডামো দিছিলোঁ প্ৰমোদ বড়োক। সি কৈছে আমাৰ কোনো ধৰণৰ আপত্তি নাই, কিন্তু দেখা গ'ল সি 1 নম্বৰ বিৰোধী হিচাপে আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই, কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধী হিচাপে থিয়ৰি আছে। আৰু আপোনালোকক মই জনাই যাম কেনেকৈ কি বিৰোধী কৰিছে, আমি আপোনালোকক জনাম। আৰু আমাৰ ৰাইজেও অলৰেডি গম পাইছে 1 নম্বৰ দুশ্মন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া, এইটো আমি অলৰেডি গম পাইছোঁ। আৰু আমাৰ ৰাইজেও কৈছে আমি ৰাইজৰ মতামত লৈ চলিব লাগিব। গতিকে আমি ৰাইজৰ মতামত লৈ BPFত যোগদান কৰিছোঁ।